Hey guys, welcome back to my channel. মই জাহ্নৱী সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ মাজত লৈ আহিছো এটা চ্যালেঞ্জ ভিডিও আৰু হেতু হল ইটিং yellow food for 24 hours। আজি মই গোটেই দিন ৰাতি হালধীয়া বস্তুবোৰ খাম আৰু মই হসাকে আজি বহুত এক্সাইটেড এই ভিডিওটো কৰিব কাৰণে। নৰ্মালি মই যেহেতু দেৰিকে উঠো ৰাতিপুৱা এই লকডাউন পিৰিয়ডছ খিনি আৰু নৰ্মালি মই খাওঁ চাহ ব্ৰেড বিস্কুট এণ্ড অল। সো আজি ব্ৰেকফাষ্টত কি খাওঁ চাওঁ, যেহেতু হালধীয়া ফুড চ্যালেঞ্জ আৰু বিচাৰি চাব লাগিব কি আছে ব্ৰেকফাষ্টত আজি খাবলৈ। আৰু এতিয়া 11টা বাজিয়ে গ'ল ৰাতিপুৱা। সোনকালে ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো কিন্তু দেৰিয়ে হ'ল, এলেহুৱা মানুহ যে গা পা ধুতে দেৰি হৈ যায়। সো বেছি দেৰি নকৰি এই চ্যালেঞ্জ ভিডিওটো ষ্টাৰ্ট কৰো আহকচোন। এণ্ড গাইজ মই যেহেতু য়েল্লো ফুড চ্যালেঞ্জ কৰিছো, সো য়েল্লো দিয়ে ষ্টাৰ্ট কৰিছো। আমাৰ পিছফালৰ ঘৰটো য়েল্লো হয়, দেখিছে আপোনালোকে, আৰু আমাৰ ভিতৰ ৰুম এটা কালাৰ য়েল্লো আছে। সো য়েল্লো দিয়ে ষ্টাৰ্ট কৰিম আজি। সো আহকচোন। এতিয়া মই ব্ৰেকফাষ্টত লৈছো মেগী। দেখিছে গৰম গৰম মেগী, য়েল্লো কালাৰ পুৰা। যেহেতু দেৰি হ'ল, 11টা বাজিয়ে গ'ল, সেইকাৰণে 2 ঘণ্টা 3 ঘণ্টা পিছত লাঞ্চে কৰিব হ'ব। সেইকাৰণে মই লাইটকে মেগী বনাই লৈছো আৰু মেগীটো এতিয়া মই ব্ৰেকফাষ্টত খাম। য়ম্মি। ঠাণ্ডা হ'বৰ কাৰণে ফেনৰ তলত থৈ দিছিলোঁ। তো ঠাণ্ডা হৈ আছে, অলপ গৰম হৈ আছে। খতম, ব্ৰেকফাষ্ট এতিয়া কমপ্লিট হ'ল। এতিয়া চাওঁ লাঞ্চত কি খাওঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাককচোন। এতিয়া লাঞ্চ টাইম। এয়া দেখিছে আপোনালোকে, মই লৈ লৈছোঁ এয়া হালধীয়া ভাত, হালধি মিক্স কৰি লৈছোঁ, অলপ হালধীয়া হৈ গৈছে। আৰু অমলেটটো সাধাৰণতে হালধীয়াই থাকে, আপোনালোকে দেখিছেই, খালি অকণমান ভাজোতে ব্ৰাউন হৈ গ'ল, বেয়া নাপাব। আৰু এইফালে লৈছোঁ পাপৰ, দাইল, কঁঠালগুটি পিটিকা আৰু বেতগাজ। সব হালধীয়া লৈছোঁ মই। বেতগাজটোতো হালধীয়াই হৈ যায় ভাজিলে। লাঞ্চৰ সময়ত একচুৱেলি বহুতেই বেছি ভোক লাগে, সেইকাৰণে ভাবিলোঁ কি মই ভাতটোকে কিবা হালধীয়া বনোৱা যায়। খিচিৰি বনাম বুলি ভাবিছিলোঁ, কিন্তু দিনত খিচিৰি খাই ভাল নালাগে, যিহেতু ভাতটোৱে মেইন আমাৰ অসমীয়া মানুহ, নহয় জানো। সো মই সেইকাৰণে ভাবিলোঁ ভাতটোকে হালধীয়া বনাই দিওঁ। আৰু বাকী চব চব্জিটো হালধীয়াই থাকে, দাইলটো হালধীয়াই থাকে, সেইকাৰণে এতিয়া চব হালধীয়া বনাই এতিয়া ভাতকে খাবলৈ লৈছোঁ।
সন্ধিয়া ফুড চাম গুড ইভিনিং গাইজ ফাইনেলি ইভিনিং হ'ল ইভিনিং টাইমত মই এতিয়া খাবলৈ ওলাইছোঁ মেংগো জুচ য়েল্লো দেখিছে পুৰা য়েল্লো আৰু লগত খাম মই কাষ্টাৰ্ড দেখিছে পুৰা য়েল্লো ডিনাৰ কৰিবলৈ লৈছোঁ আৰু ডিনাৰত মই খাবলৈ লৈছোঁ এয়া দেখিছে লুচি য়েল্লো য়েল্লো লুচি পুৰা য়েল্লো আৰু লগত লৈছোঁ মই এয়া ঘুগুনি ইয়াক দেখিছে ঘুগুনি মটৰ ঘুগুনি ডিনাৰ কৰি হৈ গ'ল এতিয়া আৰু মোৰ আজি এই য়েল্লো ফুড চেলেঞ্জ ৰাতিপুৱাৰ পৰা গধূলিলৈকে পুৰা ধুনীয়াকৈ গ'ল নাজানো মই এই চেলেঞ্জটো কিমানখিনিলৈ গৈ পুৰা কৰিব পাৰিছোঁ যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ আজি এই চেলেঞ্জ পুৰা কৰিবৰ কাৰণে আৰু এতিয়া দেখিছে 11টা বাজিছে ৰাতি আৰু মই ভাবিছোঁ এইখিনিতে মই চেলেঞ্জটো শেষ কৰি দিওঁ কাৰণ 12টা বজাৰ পাছততো মই একোৱেই নাখাওঁ শুয়ে যাম এতিয়া সো ৰাতিপুৱাটো দেৰিকে উঠো সো আজি মোৰ চেলেঞ্জ ইয়াতে কমপ্লিট কৰিলোঁ আজি এই য়েল্লো ফুড চেলেঞ্জটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু এনেকুৱা যদি চেলেঞ্জ ভিডিঅ' মই বনোৱাটো আপোনালোকে বিচাৰে দেন প্লিজ কমেণ্ট ডাউন বিলো আৰু মই আপোনালোকৰ মাজত নতুন নতুন চেলেঞ্জ লৈ আহিবলৈ চেষ্টা কৰিম আজি ইমানেই আছিলে মোৰ এই চেলেঞ্জ ভিডিঅ' আৰু মোৰ ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগে দেন প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকৰ নটিফিকেশ্যন আহে টিল দেন টেক কেয়াৰ বাই বাই গুড নাইট আন দ্য ভিডিঅ' লগ পাম